Hello guys, welcome to my YouTube channel Gaon Buari Bisaim Gunawati. মই আজি শিৱসাগৰ জিলাৰ আমগুৰি সমষ্টি দিকচু মাউট গাঁৱৰ ভাঙা পাতিছে চাওক আপোনালোকে বহুত ভাঙা পাতিছে আৰু কাকি বোৱা আছে চাওঁ একদম দেখাই লৈছোঁ বৰ এইফালে ভাল ঠিক আছে মই আপোনাক এই কি বৈছে আপুনি চাদৰ বৈছে আপোনাৰ পৰিচয়টো কওক এইবিলাক গৈ ভাল লাগে ন হয় দুয়োগৰাকী আপোনালোকৰ কি হয় একে ঘৰৰ তো আপোনাৰ পইচাটো দিয়কচোন আপুনি বৰ্ণালী হাতীগোৱা ঠিক আছে ইয়াত দেখিছে আমি ইয়াত আপোনালোকক দেখাইছোঁ আমাৰ গাঁৱৰ বোৱাৰীবিলাক চাওকচোন এনেকৈ থাকে আৰু ইয়াত খেতি দেখিছে হাতী আছে তামোল আছে আমাৰ হাতীৰ কাৰণে বিখ্যাত মই নৱকান্ত বৰুৱাৰ এটা প্ৰেমৰ পদ্য নামৰ কবিতাটোকে আবৃত্তি কৰি দিবলৈ চলে বাৰিষাৰ ৰাতি তোমাৰ কবি মনত পৰেনে অৰুন্ধতী হেমে কাপোহৰে সোঁৱৰাই দিয়া তোমাৰ খোপাৰ আবেলি আবেলি গোট জোৱাৰৰ বাবে সাগৰ নাছিল বৰফৰ দৰে চেঁচা পৰশতো সি যে কি শান্তি অৰুন্ধতী শংকৰ হৰি ভকতৰ জানা যে নকল্প তৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু আমাৰ পৰম শংকৰদেৱৰ মূল্যদান হৰি নামৰ ধ্বনি মাধৱদেৱে দিলে আমাক ৰাম কৃষ্ণ বাণী দুয়োজনা গুৰুক আমাৰ সহস্ৰ প্ৰণাম গোপিনীৰ সংগত বহি লওঁ হৰি নাম গোপিনীৰ সংগত বহি লওঁ হৰি নাম শংকৰদেৱৰ মূল্যদান হৰি নামৰ ধ্বনি মাধৱদেৱে দিলে আমাক ৰাম কৃষ্ণ বাণী দুয়োজনা গুৰুক আমাৰ সহস্ৰ প্ৰণাম গোপিনীৰ সংগত বহি লওঁ হৰি নাম গোপিনীৰ সংগত বহি লওঁ হৰি নামৰ ৰখে হৰি ৰাম বৈকুণ্ঠ প্ৰকাশে হৰি ৰাম প্ৰেম অমৃতৰ নদী হৰি ৰাম
গোপিনীৰ সংগত বহি লওঁ হৰি নাম শংকৰ গুৰুৰ মূল্যদান হৰি নামৰ ধ্বনি মাধৱদেৱে দিলে আমাক ৰাম কৃষ্ণ বাণী দুয়োজনা গুৰুক জনা সহস্ৰ প্ৰণাম গোপিনীৰ সংগত বহি লওঁ হৰি নাম